প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াৰ আগতে খুব বৰষুণত পৰি আছে কিন্তু যেতিয়া মই ভগৱানৰ নাম লৈছোঁ এমকুম মুগ্ৰা পীৰা সিংহা যে তেখেতসকলৰ যে কাৰ্বি পৰম্পৰা পূজা আমি মানি লৈ আহিছোঁ সেই পূজা কৰি যেতিয়া বৰষুণৰ নাইকিয়া হৈছে ভগৱানৰ আমাক চাপৰ্ট কৰিছে যে কাৰ্বি আংলঙত ডেভেলপমেণ্টৰ পূৰণ কৰা স্বাৰ্থত কাৰ্বি আংলঙৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকক যাতে সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত ভগৱানেও আমাক এইটো আছে যে বৰষুণো দিয়া নাই তেতিয়া বতৰৰ ভাৱ খুব বতৰ ইয়াৰ আগত খুব বৰষুণ কৰিছে চিন্তা কৰিছে কেনেকুৱা হ'ব সেইটো সফল হ'ব নে নহ'ব কোন প্ৰথমবাৰ কাৰ্বি আংলং এটা দিহা ঘোষণা কৰিছে পৃথিৱীবিধৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি কাৰ্বি আংলঙত আমাক দি গৈছে যে কি দি গৈছে যে এগ্ৰিকালচাৰ কলেজত দি গৈছে 2.5 লাখ স্থাপন কৰা হৈছে এগ্ৰিকালচাৰ কলেজ এক কোটি 2 কোটি নহয় 300 crores প্লাস বেছ কাৰ্বি আংলং হ'ব লগতে বিজুলী কলেজ দি গৈছে গভৰ্ণমেণ্ট কলেজ বিজুলী কলেজ অল ইণ্ডিয়া পৰা ইয়াত পঢ়িবৰ কাৰণে ল'ৰা ছোৱালী লগতে অধ্যক্ষ মহোদয় গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ বেছ কাৰ্বি আংলঙত অম্পনাই যিটো কলেজ এটাও নাই তাত তেখেতে উপহাৰ দি গৈছে সেইটো কাৰ্বি আংলঙৰ ইতিহাস আমি ৰচনা কৰিব লাগিব এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদীৰ আমাৰ নেতৃত্ব চৰকাৰে আমি MOS 2011 MOS 2021 এটা দফায় আমি টিম কাৰ্বি আংলং যিমানখিনি ইয়াত ৰাইজে আমাক ইলেক্টেড কৰি পঠিয়াইছে আমিও চিন্তা লাগিছে যে 26টা MEC সমষ্টিত 26টা MECও ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত JP ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভূপেশ কুলিয়াৰ ডাঙৰীয়াৰ নেতৃত্বত যে আজি আমাৰ 26 জন সদস্য দেশাকে আমাক প্ৰতিনিধি কৰি তাৰ কাৰণে আমি কামো কৰিব লাগিব আজিৰ দিনটো আপোনালোকে জানে আজিৰ দিনটো শ্যামা প্ৰসাদ মুখাৰ্জী আজি বুলিয়ান ডে আজিৰ দিনটো ইন্টাৰনেশ্যনেল অলিম্পিক ডে আজি এইটো থিমটো আছে টুগেদাৰ ফৰ পিচ ৱৰ্ক টুগেদাৰ ফৰ পিচ ৱৰ্ক অলিম্পিক তার লগে লগে আজি দিনটো আমি পঞ্চশীল কাৰ্যক্ৰম সমাজ মঞ্চল ফাউণ্ডেশ্যন আজি দিনটো পুনৰ আপোনালোকে মোক ইয়াৰ দায়িত্ব দিলে আৰু আজি দিনটো যেতিয়া আমি কংগ্ৰেছৰ Kang Waita, Kang Deng Repo, Kang Benrong, Thomas Konsil, Chairman, Akahai, Kapenta, ini Enggan Kurlong, Jorapet, Kagian Lorak, তাৰপিছত আজি এসপ্তাহৰ ভিতৰত গোটেইখিনি আহি যাব আমি মানে বেছি দেৰি নকৰোঁ কাৰণ মই সদায় কৈ থাকে কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি কাৰ্বি আংলং এটা পৰিৱৰ্তন আনিব লাগে এতিয়ালৈকে আমি চিন্তা কৰা নাই এতিয়া আলোচনা কৰিম যে কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি কাৰ্বি আংলঙৰ এটা পৰিৱৰ্তন আনিব নালাগিব কৰ্ম সংস্কৃতিৰ লগতে সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলি প্ৰীতি আমি কাম কৰিব লাগিব এবাৰ আমি এটা চিষ্টেম কৰিম এবাৰ যে আজিও মই ক'ম যিবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কৰ্মচাৰী
এমপ্লয়ী আছে তেওঁলোকে ৰাতিপুৱা 10টা বজালৈ পৰা 5টা বজাৰে কম্পালচৰি থাকিব লাগিব আৰু তেওঁলোকৰ যদি কোনোবা যদি ইয়াৰ পৰা ছুটি নোলোৱাকৈ তেওঁলোকৰ CC কেমেৰা গোটেইখিনি ফিট কৰে তেওঁলোকৰ যদি কাম ইয়াত ছুটি নোলোৱাকৈ যদি কাম তাৰ পৰা অফিচ নাহে অফিচ যদি তেওঁলোকৰ নাহে তেওঁলোকে এবচেণ্ট কৰে তেনেহ'লে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কৰ্মচাৰী আছে তেওঁলোকৰ আমি ৰেহাই দিয়া নহ'ব প্ৰথম যিটো আমি কাৰ্যসূচী ল'ম যে আমাৰ MOSৰ যিবিলাকৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ স্বাক্ষৰ কৰিছে শান্তি চুক্তি কৰিছে 2011ত UPDSবিলাকে শান্তি চুক্তি কৰিছে পিচ এগ্ৰিমেণ্ট কৰিছে কেন্দ্ৰ চৰকাৰৰ লগত আজি তাৰিখলৈকে দফাৰে এইটো ইমপ্লিমেণ্ট হোৱা নাই ছেকেণ্ড 2021 ছয়টা উগ্ৰপন্থীবিলাকে যিটো শান্তি চুক্তি কৰিছে সেই শান্তি চুক্তিৰ দফাৰে যাতে পূৰণ হোৱা স্বাৰ্থত আমি অহা জুলাই মাহত প্ৰধানমন্ত্ৰী আৰু লগতে গৃহমন্ত্ৰী লগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যেতিয়ালৈকে তৃতীয়বাৰৰ দায়িত্ব অৰ্পণ কৰিছে সন্মানীয় কাৰ্যবাহী সদস্যসকলে দায়িত্ব দিয়াৰ লগে লগে তাৰ কামো বাঢ়ি গ'ল কাৰণ আগত যদি মই 10 ঘণ্টা কাম কৰে এতিয়া মই 18 ঘণ্টালৈকে ৰাইজক সময় দিব লাগিব আৰু যেতিয়া মোক তৃতীয়বাৰৰ কাৰণে মোক যিটো দায়িত্ব দিছে CM হিচাপে দায়িত্ব দিয়াৰ লগে লগে মই অহংকাৰ হ'ব নালাগিব অহংকাৰে পতনৰ মূল বুলি কয় গতিকে যিটো ৰাইজৰ যি অভাৱ অভিযোগ যিমানখিনি মই আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব লাগিব মোৰ লগত মানে মোৰ যিমানখিনি কলিগছ আছে সন্মানীয় কাৰ্যবাহী সদস্য আছে তেওঁলোকৰো মই কৈছোঁ সন্মানীয় সদস্য MECবিলাক আছে তেওঁলোকৰ মই কৈছোঁ যে আমি অহংকাৰ হ'ব নালাগিব ৰাইজৰ ওচৰত যাব লাগিব ৰাইজৰ দুখ কষ্টবিলাকক আমি যিমান পাৰোঁ আলাপ আলোচনাৰ মাজত সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ লগত সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বীৰ লগত আলোচনা কৰি পেলাই যাতে বিভাজন কৰিব নালাগে সেই বিভাজন ৰাজনীতিটো নাআনি যে আমি একেলগে কাম কৰি যাতে কাৰ্বি আংলং সমস্যাবিলাক যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে আজি 26টা সমষ্টিত কাৰ্বি আংলং ৰাইজে আমাক আশীৰ্বাদ দিছে মৰম কৰিছে কাৰ্বি আংলঙৰ এটা ৰাজনীতিক ইতিহাস অকল কাৰ্বি আংলং নহয় অসম আৰু ভাৰতৰ এটা ৰাজনীতিক ইতিহাস যে 26টা সমষ্টিতে এটা ৰাজনীতিক দলত গোটেইখিনি প্ৰাৰ্থী জয়যুক্ত কৰিছে ৰাইজে আশীৰ্বাদ দিছে মৰম দিছে সেইটো আমি অহংকাৰ কৰিলে কিন্তু সেইটো আমাৰ সেই অহংকাৰটো সেইটো ফল পাই যাব গতিকে আমি কষ্ট কৰিব লাগিব যিমান পাৰোঁ সেই ৰাইজৰ যিটো অভাৱ অভিযোগবিলাকৰ যিহেতু ৰাইজৰ যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব ৭০তম জন্মদিন উদযাপন হৈছে ইয়াতে প্ৰতিষ্ঠা দিন আজি ইয়াতে আমাৰ CM আছে আমাৰ পুনৰ তেখেতে CM দায়িত্ব গ্ৰহণ কৰিছে নতুন EMসকল আছে আমাৰ মিনিষ্টাৰ নন্দিতা গালুচা আমাৰ MP MLA আটাইসকলৰ উপস্থিতিত আমি এখন সুন্দৰকৈ আজি ইয়াতে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছোঁ আৰু আমি এতিয়া দুপে কাৰ্বি আংলং উন্নতি শিখৰলৈ গৈ আছে আৰু আমি বৰ্তমান এটা নতুন উদ্যমেৰে চৰকাৰখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সহযোগত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে এতিয়া শান্তিৰ পাছতে উন্নতি এতিয়া ডেভেলপমেণ্টৰ কাৰণে সকলোৱে কাম কৰিব আজি সকলোৱে সংকল্প লৈছে এই প্ৰতিষ্ঠা দিৱসৰ দিনাই নতুন EMসকল নতুন বহুতো উঠি অহা প্ৰজন্মৰ EM আহিছে ইয়াতে দায়িত্ব লৈ আৰু পুৰণাসকলৰ অভিজ্ঞতাৰে নতুনসকলৰ উদ্যমেৰে আমি এতিয়া নতুন কাৰ্বি আংলং জিলা আমি উন্নতি শিখৰলৈ লৈ যোৱাৰ এটা আজি সংকল্প হৈছে ইয়াতে সকলো জ্যেষ্ঠ সকলো সংগঠন দল মত নিৰ্বিশেষে ইয়াতে উপস্থিত আছে খুব ভাল এটা পৰিৱেশ আজি আমি পাইছোঁ ইয়াতে বিভিন্ন অৰ্গেনাইজেশ্যনৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনেই হওক সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলেই হওক প্ৰাক্তন EM বা MLA তেওঁলোকো আহি উপস্থিত হৈছে ইয়াতে কোনো ধৰণৰ ইয়াতে কোনো পলিটিকেলাইজ নাই আজি তাৰিখত এটাই লক্ষ্য বৃহৎ স্বাৰ্থত সকলোৱে কাম কৰিব আজি সংকল্প লৈছে আৰু আমি ইয়াতে খুব ভাল এটা পৰিৱেশ দেখিছোঁ যিসকলে কাৰ্বি আংলঙৰ পৰা বিভিন্ন দিশত শিক্ষা স্বাস্থ্য বা অন্যান্য ক্ষেত্ৰত
শিক্ষাৰ ক্ষেত্ৰত আৰু অন্যান্য দিশত পাৰফৰ্মেঞ্চ আগবঢ়াইছে চৰকাৰী হওক কৰ্মচাৰী বা অন্যান্য ফিল্ডতো তেখেতসকলক আমি কাউন্সিলৰ ফালৰ পৰা আজি এৱাৰ্ড জনোৱা হৈছে এইটোৱে উৎসাহ জনাব উঠি অহা প্ৰজন্মক তেওঁলোকে আৰু উদ্যমেৰে কাম কৰিব নিজৰ অধ্যয়ন পঢ়া শুনাত ব্যৱসায়ী অন্যান্য দিশতো কৰ্মৰ অৱস্থাত থকা অফিচাৰসকলে দায়িত্ব লৈ কাম কৰিব এনেধৰণে আজি খুব এটা ভাল পৰিৱেশৰ মাজেদি আমি ৭১তম প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিছোঁ আৰু আজি ইয়াৰে নতুন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি কাৰ্বি আংলং জিলালৈ নতুন শান্তিৰ পৰিৱেশ ঘূৰি আহিছে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যিবিলাক পেকেজ এইবিলাক ততাতৈয়াকৈ আমি যিমান সোনকালে পাৰোঁ উইদাউট এনি ডিলে আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আজি আমি সংকল্প লৈছোঁ আৰু খুব সোনকালে আমি এই 5 বছৰ অহা যি 5 বছৰৰ কাৰণে দায়িত্ব আহিছে কাউন্সিলে আমাৰ অসম চৰকাৰৰ লগত সহযোগ কৰি ইয়াক এক নতুন দিগন্তৰ সূচনা কৰিব মই দেখোঁ অসমৰ ভিতৰত এখন ভাল জিলা শিখৰত আৰু ভিতৰ চুকে কোণে ইয়াক উন্নতিলৈ নিবৰ কাৰণে আজি সংকল্প লৈছে ৰাইজৰ কাৰণে দেশৰ কাৰণে আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কাৰণে কাম কৰিব ইয়াত প্ৰতিজনৰ বক্তব্যত বা ৰাইজৰ এইখিনি মনত আজি এইটো সংকল্পৰে আজি এই প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰা হৈছে মই এটাই সকলোকে আমি ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলে মই আজি আপোনালোকৰ ইয়াত সহযোগিতাৰে এক সুন্দৰকৈ সহযোগ আৰু সাফল্যমণ্ডিত কৰাত সহযোগ ৰাখিছে মই আশা ৰাখিছোঁ কাৰ্বি আংলং নতুন দিগন্ত সোনকালে ঘূৰি আহক আৰু আৰ্টিকল 2টো পৰে এইটোতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেটাৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টে আমি যদি কাউন্সিলৰ লগত এইবিলাক মেটাৰটো উইল গো ডিছকাছ এইটো আমি আলোচনা কৰিব লাগিব এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিহেতু মেটাৰ ইয়াতে মই আই হেভ নো অথৰিটি টু কমেণ্ট হিয়াৰ